নমস্কাৰ, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ লিচু গছৰ ডাল ধৰা পদ্ধতি। মাত্ৰ 3 বছৰ হৈছে, গ্ৰাফটিং কৰা হয়। প্ৰথম বছৰ ফুলখিনি ছিঙি দিয়া হ'ল, দ্বিতীয় বছৰো ফুলখিনি ছিঙি দিলোঁ। যোৱা বছৰ পৰ্যাপ্ত পৰিমাণে ইয়াত লেচু লাগিলে আৰু তাৰ পৰা মই বিভিন্নজোপা লেচু সৃষ্টি কৰিবৰ কাৰণে আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেদৰে মই ডাল ধৰিছিলোঁ। এইটো এটা প্লাষ্টিকৰ বটলত ফাৰ্ষ্ট ৰুট পাউডাৰটো দি এইখিনি দেখিছে আপোনালোকে কি সুন্দৰভাৱে ডাল হৈ আছে। ইয়াক আজি ৰুমকৈ বতৰ যিহেতু ডাৱৰীয়া, ইয়াৰ প্ৰক্ৰিয়াটো মই আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট ৰুট কেনেকৈ ইউজ কৰিলোঁ, বটলত মই কি দিলোঁ, সেইখিনি মই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত দেখুৱাম। আজি যিহেতু এইখিনি ৰুবলৈ ওলাইছোঁ, এটা কথাই কৈছোঁ, যিটো ককোপেটৰ লগত মাটি বালি মিক্স কৰি বটলত সেইখিনি মিশ্ৰণটো ভৰাই লৈ বটলটো পৰ্যাপ্ত পৰিমাণে এটা পৰ্যায়ত কাটি এই ঠাৰিডালৰ 2 ইঞ্চিমান ছালটো ওপৰত এৰুৱাই দি ফাৰ্ষ্ট ৰুটটো লেপি দিলোঁ চাৰিওফালে। তাৰপিছত সেই ককোপেটৰ লগত মাটি আৰু বালিৰ যিটো মিশ্ৰণ, সেই মিশ্ৰণখিনি ইয়াত দি পেলাই মই 15 দিন উশাহ নোপোৱাকৈ বান্ধি থ'লোঁ। এয়া 15 দিনৰ পিছত এইখিনি শিপা ওলাইছে। এজোপা আজি ইয়াক ৰুমগৈ। গতিকে আপোনালোকেও কৰিবচোন এনেদৰে। ধন্যবাদ।